গাইস লাইন ধৰি চাপনা ইয়াতে মানে বিনামূলীয়াকে আহাৰৰ যোগান ধৰিছে বাপ্পাই লাইনটো কৰ পৰা বা আৰম্ভ হৈছে ভগৱানেহে জানে। হাই গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু আজি যেহেতু কৃষ্ণ জন্মাষ্টমী চ' আজি আমাৰ মানে সৰভোগতে থকা গৰখীয়া গোহাঁই থানলৈ যাম। আৰু মই ফটোটো চাই নিশ্চয় গমেই পাইছে মানে মই ৰাতিপুৱা গৈছোঁ আৰু মানে ঘৰত আহিলোঁ আৰু এবাৰ যাম মানে মোৰ ভিডিঅ'টো কৰা নহ'ল। সেইকাৰণে যদি আপোনালোক মানে কি দেখাব পাৰোঁ সেইখিনি মই চেষ্টা কৰিম। চ' বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এইখনে হৈছে থানৰ মেইন গেটখন। বাপ্পাই মানুহ আৰু মানে বহুত দূৰ দূৰণিৰ পৰা ইয়ালৈ মানুহ আহে আৰু বিশেষকৈ আজিৰ দিনটোত এই ভিৰত মই কেনেকৈ যাওঁ তাৰ কাৰণে মোক এনাৰ্জি লাগিব গাইছে। সেইকাৰণে পানী আৰু ইফালে নিমুৰ চৰবত লৈ লৈছোঁ মানে ইয়াতে ৰাস্তাতে মানে বিলাই আছিল। চ' ইয়াৰে পূৰা এক গিলাচ খাই পূৰা একদম এনাৰ্জি পাই এবাৰ চলো চলতে সেৱাটো কাঢ়ি ল'লোঁ ইয়াতে। আৰু ইফালে ব্লগিং ষ্টাৰ্ট। ৰাতিপুৱা মানে যিটোহে বৰষুণ দিছিল ভাবিছোঁ আহিব নোৱাৰিমে চাগে আজি, কিন্তু ভগৱানৰ কি লীলা আহিব দিলে ফাইনেলি। এই ভিৰৰ মাজত আৰু ব্লগিং কৰা সহজ কথা নহয়, পিছে আপোনালোকেহে মোক ছাপৰ্ট নকৰে। আৰু ইয়াত চাওক না কি ভিৰ হৈছে ধূপ চাকি জ্বলোৱাৰ কাৰণে। মই ইয়াতে জ্বলালোঁ, ইয়াতে মানে অলপমান কাষত জ্বলালোঁ আৰু ইয়াৰ কাষতে মানে নাম গাই আছে। আৰু আনফালে দেখোঁ মানে বেলেগে পৰিস্থিতি মানে পুষ্কাৰ দোকান। মই মাজতে ভাবোঁ পুষ্কাৰ দোকানে দি দিওঁ নেকি এখন। পুখুৰীটোৰ পাৰত আহি দেখোঁ যে ইয়াত কেৱল কৃষ্ণই নহয় ৰাধাও আছে গাইজ, কিন্তু মোৰজনীহে বা ক'ত আছে বাৰু বাদ দিয়ক। তাৰপিছত আহিলোঁ লাইন ধৰিবলৈ। গাইজ লাইন ধৰি চাওক না লাইনটো বা এথেন ক'ৰ পৰা আৰম্ভ হৈছে আৰু ক'ত শেষ হ'ব মানে এথেনত ধৰবাই পাৰা নাই। বাৰু যি হওক এইফালে পাই গ'লোঁ দুখন গৰম গৰম পুৰি আৰু লগতে পায়স আৰু ঘুগুনি আৰু কি লাগে। তো মানে ইয়াৰ মজাটোৱে বেলেগ, ৰখি ৰখি খোৱাৰ মানে মজাটোৱে বেলেগ কি ক'ম। থানখনৰ মেইন গেটৰ পৰা শ্বৰ্ট ক্লিপ এটা চাই লওক। ভবানীপুৰৰ পৰা আহিছে, কি খবৰ? নিজৰ ঠাইখন চাবলৈ যেতিয়া দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে তেতিয়া মনটোৱে কিবা এটা ভাল লাগি যায়। আৰু ইফালে বেৰত শ্ৰীকৃষ্ণৰ লীলাবিলাক সুন্দৰকৈ উপস্থাপন কৰা হৈছে। আৰু এই হনুমানৰ মূৰ্তিটো বনোৱা বেছি মাহ হোৱা নাই। মই আছোঁ ইয়াতে পুখুৰী পাৰত মানে ভিডিঅ' কৰি, আৰু বাকী গোটেইবিলাকে সিহঁতৰ ৰাধাৰ লগত ব্যস্ত গাইজ কি ক'ম।